আমাৰ গৰিখাপুখুৰী গাঁৱৰ ২৫তম ৰংজালী বৈশাগু উৎসৱৰ অন্তিমটো দিন আছিলে। আজিৰ দিনত আপোনাৰ শেহতীয়াকৈ যিখিনি খেলুৱৈ আছিলে প্ৰতিযোগিতামূলক, তাত তেখেত লোকসকলক প্ৰাইজ বিতৰণি কৰা হ'ল। লগতে সমূহ গাঁৱে উৎফুল্লিত হৈ কেনে আনন্দিত হৈ কেনে কিছু নৃত্য প্ৰদৰ্শন কৰা হ'ল, তাতে উপভোগ কৰা হ'ল। আৰু আজি সভাখন ইমানতে সুচাৰুৰূপে চলি কেনে আজিলৈ ইমানতে সামৰণি মৰা হ'ল। আজি আমি গৰিখাপুখুৰী গাঁৱৰ পুৰুষ মহিলা ডেকা গাভৰুৰ সকলোৰ সহযোগিতাত আমি ২৫তম খেল ধেমালি ৰংজালী বৈশাগু আয়োজন কৰিছিলোঁ। আজি আমাৰ তৃতীয় দিন। অন্তিম দিনত আমি বিভিন্ন ধৰণৰে খেল ধেমালি আৰু লগতে আমি নাচ গান সম্পূৰ্ণ কৰিলোঁ এইমাত্ৰ। আৰু আশা কৰোঁ অহা বছৰ ইয়াতকৈ বহুত উন্নতত আমি আগবাঢ়ি যাম আৰু ভৱিষ্যত যেন আমি নিজৰ জাতিৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আমি চেষ্টা কৰি যাম। আৰু লগতে আমি এনেকুৱাই সকলোৰ লগত মিলি জুলি আমি আগুৱাই যাম।